মই মানে বৰেৰ পুৱাই মোৰ কথা এটা এই মাহটো নষ্ট হৈছে মোক লগৰ এটা ফোন মাৰছি মাৰি কৈছে ভাই মই গাৰ্লফ্ৰেণ্ড মানে বহুত পস্তালো মোৰ সুখ নাই জীৱনটোত কিন্তু ময়োতো ছিংগল আছোঁ মোৰোতো জীৱনটোত সুখ নাই এতিয়া কথা হ'ল কি গাৰ্লফ্ৰেণ্ড লগতো যদি দুখত আছে ছিংগল মানুহ যদি দুখত আছোঁ তেতিয়াহ'লে জীৱনত সুখটো কোনি লৈ আছে যিটো সুখ বিয়া কৰা কিন্তু মুঠেই লোৱা নাই কাৰণ মই গম পাওঁ আমাৰ কাষত যদি এটা মানে মেখেলা চেখেলা পৰ্যন্ত ধোবাকলে গিৰিয়াক লগাই দিয়ে এইখানে এন বস্তুৰ পাল্লাত পল্লিটো বিয়া কৰা কেতিয়াও সুখত নাই হা এতিয়া তিথি যদি মেখেলা ধোবা লাগে বিয়া কৰাৰ পিছত তেতিয়াহ'লে আৰু সুখৰ কথা ভাবি লাভেই নহয় জীৱনটোত বিভৎস আৰু ঘৰখন আৰু হা এতিয়া সেনাই যদি এতিয়া পালি দিগদাৰ কথাটো এতিয়া তাৰপিছত হ'ল কি এতিয়া ধৰক বহুত চেষ্টাৰ ফলত যদি কিবা কাম চলি এটা হ'ল তেতিয়াতো চেচেই আৰু কাৰণ চলিৰ গতি তিৰি মুঠেই নোধোৱে মই জানো আজিকালি তিৰি হা ময়ো এটা গাৰ্লফ্ৰেণ্ড আছিল তাই মোক কৈছিলে যে বিয়াৰ পিছত চলিৰ গতি তুমি দিব লাগিব ময়ো পাহাৰে আৰু মৰম পতে ধুম বুলি কৈছিলোঁ এতিয়া তাই থৈ গুচি গৈছে সেনেহেন কথা এতিয়া মোক ভাবি ছিংগল থকাগিলাও যদি সুখত নাই বা মিংগলো যদি সুখত নাই হা বিয়া পতাটো সুখত নাই চলি বুলি মেখেলা ধো কুটি হা নাই বিভৎস আৰু এতিয়া মোৰ কথা হ'ল কি জীৱন যোনটো আচল ৰঙীন জীৱনৰ যিটো সুখ সেইটো শুনি লৈ আছে এতিয়া কোনোবাই জানা মোক কমেণ্ট কৰি কবি মই বৰ বিপৰীত পৰিস্থিতি কথাটো মানে ভাবি